মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 4 ব্যৱহাৰিক জ্যামিতিৰ বিষয়ে পঢ়াম। তোমালোকে ত্ৰিভুজ অংকন কৰাৰ প্ৰণালী আগৰ শ্ৰেণীত শিকি আহিছা। এই অধ্যায়ত আমি চতুৰ্ভুজ কেনেকৈ আঁকিব লাগে তাৰ বিষয়ে পঢ়াম। ইয়াৰ আগৰ অধ্যায়ত তোমালোকে চতুৰ্ভুজ কি এই বিষয়ে পাই আহিছা। এই অধ্যায়ত চোৱা তোমালোকে যে এটা চতুৰ্ভুজৰ 10টা উপাদান থাকে। তাৰে 4টা বাহু, 4টা কোণ আৰু 2ডাল কৰ্ণ। এটা চতুৰ্ভুজ আঁকি আমি চাওঁ হয়। 4টা বাহু আছে ইয়াতে, 1 2 3 4টা, অৰ্থাৎ বাহু কেইটা আছে 4টা আৰু কোণ আছে কেইটা। যদি এইটো 90 ডিগ্ৰী হয়, জোখা নাই কোণটো, যদি 90 ডিগ্ৰী হয় এনেদৰে হয়, আৰু 90 ডিগ্ৰী নহ'লে কিন্তু আমি এনেকৈ লিখিব লাগিব। 90 ডিগ্ৰী ধৰা হয় নহয় নাজানো। কেইটা কোণ আছে? 4টা কোণ আছে ইয়াতে, এনেকৈ 4টা কোণ কেইটা আছে? 4টা। আৰু কৰ্ণ 2টা আছে, এটা এটা। কৰ্ণ কেইটা থাকিব? 2টা। সো 10টা উপাদান টোটেল কিমান আছে? মুঠ 10, 4 8 2 10, 10টা উপাদান বা অংশ। সো এতিয়া আমি চতুৰ্ভুজ কেনেকে অংকন কৰিব লাগে। বহুত ধৰণৰ চতুৰ্ভুজ তোমালোকে পাই আহিছা আগৰ চেপ্টাৰটোত, অধ্যায় 3ত পাইছা। এতিয়া চোৱা ইয়াতেও কেইটামান চতুৰ্ভুজৰ চিত্ৰ দিয়া আছে। গতিকে ইয়াতে আমি চাওঁ, পিছৰ পেজটোত চাওঁ। ইয়াতেও কিছুমান চতুৰ্ভুজৰ চিত্ৰ দিয়া আছে তোমালোকক, চোৱা তোমালোকে। তাৰপিছত ইয়াতে এটা কথা কৈছে কি, যে আমি চতুৰ্ভুজ অংকন কৰিবলৈ হ'লে, অদ্বিতীয় চতুৰ্ভুজ এটা অংকন কৰিবলৈ হ'লে আমাক কমে 5টা যোগ, অৰ্থাৎ বাহু, যিকোনো কেইটামান বাহু আৰু কেইটামান কোণ, অৰ্থাৎ টোটেল বাহু কোণ মিলি বা অকল কোণ হ'লেও অকল বাহু হ'লেও যিকেইটা, এই মিলামিলিকৈ মুঠতে 5টা যোগ লাগিব আমাক। 5টা যোগ লাগিব। এতিয়া যোগ কেনেকৈ লাগিব, যে অদ্বিতীয় চতুৰ্ভুজ আঁকিব পাৰি যেতিয়াহে যদি আমাক দিয়া থাকে 4টা বাহু, এটা কৰ্ণ, অৰ্থাৎ 5টা যোগ দিয়া যদি থাকে, আমি সেই চতুৰ্ভুজটো আঁকিব পাৰিম। এতিয়া আমাক 2ডাল কৰ্ণ বা 3টা বাহু দিয়া থাকে, তেতিয়াহ'লেও আমি চতুৰ্ভুজটো আঁকিব পাৰিম। তাৰপিছত 4টা বাহু বা এটা কোণ দিয়া থাকিলেও আমি চতুৰ্ভুজটো আঁকিব পাৰিম। 2টা সন্নিহিত বাহু আৰু 3টা কোণ দিয়া থাকিলেও আমি চতুৰ্ভুজ আঁকিব পাৰিম। ইয়াত সন্নিহিত বাহু বুলি ক'লে তোমালোকে জানা যে এই ওচৰা ওচৰি বাহু দুটাক সন্নিহিত বাহু বুলি কয়, য'ত এটা কোণৰ পৰা এটা শীৰ্ষবিন্দু থাকে, তাৰ পৰা 2টা বাহু আমি পাওঁ। কিন্তু এই বাহু আৰু এই বাহুটো হৈছে বিপৰীত বাহু। সন্নিহিত বাহু মানে সেয়া দিয়া আছে। এতিয়া আমি এক কাম কৰোঁ, উদাহৰণকেইটা তোমালোকে চাই ল'বা ভালকৈ। কাম কৰোঁ, বেছি দীঘলীয়া নকৰোঁ। এই অনুশীলনী 4.1ৰ এটা মই কৰি দিলে তোমালোকে বুজি পাবা। চোৱা তোমালোকে ইয়াতে এই কুৱেশ্যনটো লৈ লওঁ আমি। 4.1ৰ এই কুৱেশ্যনটো লৈ লওঁ। আমি কেনেকৈ কৰিম? চতুৰ্ভুজ ABCD দিয়া আছে ইয়াতে, আমি সলিউশ্যন কেনেকৈ কৰিম চোৱা। ইয়াতে কি আছে কুৱেশ্যনত?
প্ৰশ্নত কি আছে চতুৰ্ভুজ ABCD য'ত AB 4 সেন্টিমিটাৰ মানে AB বাহু হ'ব BC 6 সেন্টিমিটাৰ CD 5 সেন্টিমিটাৰ DA 5.5 সেন্টিমিটাৰ আৰু কৰ্ণ বুলি উল্লেখ কৰাই আছে কৰ্ণ AC 7 সেন্টিমিটাৰ সো এটো আমি আঁকিব লাগে প্ৰথমে কোৱেশ্চন নম্বৰটো লিখো আমি ডাইৰেক্ট বাহুখিনি আঁকি লম পিছত যাতে আঁকোতে চতুৰ্ভুজটো আঁকোতে সহায় হয় আৰু কিমান সেন্টিমিটাৰ AB কিমান 4 সেন্টিমিটাৰ স্কেল লৈছো স্কেল লৈ স্কেল লৈছো 4 সেন্টিমিটাৰৰ কাৰণে আমি কাট পেন্সিল হলে ভালো কাট পেন্সিল লৈছো 4 সেন্টিমিটাৰ এইটো বিন্দু চাইছানে তোমালোকে ইয়াতে ডাঙৰ আজডাল আছে স্কেলৰ এইটোৰ পৰা একেবাৰে 1 2 3 4 4 যেটো ডাঙৰ আজটো বিন্দু দুটা দিছো বিন্দু কেটা ভালকৈ দিব লাগিব এইটো হল কি AB এই বিন্দুটো ভালকৈ কৰা নাই এইখিনি পৰিছে সব বিন্দু এটা ভালকৈ দিব লাগিব AB বাহু আমি আঁকিলো তাৰপিছত কি আছে BC বাহু কিমান আছে BC 6 সেন্টিমিটাৰ মই BC কিমান আছে 6 সেন্টিমিটাৰ এইটো পাৰ হৈ গ'ল নেকি অলপ ঠিক আছে একেবাৰে ঠিক জোখত ল'ব লাগিব BC কিমান BC 6 সেন্টিমিটাৰ আগতে কিমান আছিল 4 সেন্টিমিটাৰ তাৰ পিছত কি আছে আমাৰ CD 5 সেন্টিমিটাৰ 5 সেন্টিমিটার CD 1 সেন্টিমিটার 5 সেন্টিমিটার সো আহিল কি DA 5.5 সেন্টিমিটার DA 5.5 centimeter DA 5.5 centimeter DA 5.5 centimeter তাৰপিছত আহিল কি কৰ্ণ AC 7 centimeter কৰ্ণ AC 7 centimeter কৰ্ণ AC 7 centimeter চতুর্ভুজ ABCD অঙ্কন কৰিব লাগে চতুৰ্ভুজটো অকাৰ আগতে এটা কথা তোমালোকে চাই লোৱা কথাটো হল যে চতুৰ্ভুজটো দৃশ্যমান কৰিবৰ বাবে ইয়াৰ এটা মোটামুটি চিত্ৰ আঁকি ললে চতুৰ্ভুজটো অঙ্কন কৰাত সহায় হ'ব
অৰ্থাৎ আমি এটা মোটামুটি চিত্ৰ আঁকি ল'ম যিটো আমাক চতুৰ্ভুজ আঁকিব দিছে তাৰে এটা নক্সা বা এটা মোটামুটি চিত্ৰ বা নক্সা আমি আঁকি ল'ম তাৰ পিছতহে আমি আমাৰ দিয়া চতুৰ্ভুজটো আমি আঁকিম সো এতিয়া চোৱা তোমালোকে প্ৰথমে আমি কৰ্ণৰ পৰা আৰম্ভ কৰিম ধৰা মোটামুটি চিত্ৰ যেহেতু আমি ইমান আৰু জোখ মাখ নলওঁ জাস্ট আঁকিলো ইয়াতে ধৰা এচি কৰ্ণ এটা আঁকিলো এনেকে এচি কৰ্ণ আঁকিলো তাৰপিছত তলত আমি আঁকিলো এ বি সি ডি তো এচি কৰ্ণৰ তলত বি আহিব আকৌ এচি কৰ্ণৰ ওপৰত ডি আহিব গতিকে এ বি সি তলত আহিব বি অৰ্থাৎ এ বি হ'ব এ বি 4 সেন্টিমিটার আমার কর্ণ আছিল 7 সেন্টিমিটার এ বি 4 সেন্টিমিটার এতে বি লিখিছো আৰু এফালে আমি বিসি আমাৰ বিসি হ'ব এটো হ'ব বিসি বিসি কিমান 6 সেন্টিমিটার আৰু ইফালে আছে আমাৰ সিডি 5 সেন্টিমিটার আমি আঁকি লওঁ সিডি 5 সেন্টিমিটার ইফালে ডি আছে আৰু ইফালে আছে ডিএ আমাৰ ডিএ আছে আমি ডিএ আছে 5.5 সেন্টিমিটার এটো আছে মোটামুটি চিত্ৰ আমি ইয়াতে কোনো বিশেষ জোখ লোৱা নাই জাস্ট আমি সেই আকাৰত আমি সেই ধৰণে আমি পিছত জুখি আমাৰ জোখবিলাক আছে এইবিলাক আঁকিম আমি আমাৰ চিত্ৰটো আঁকিম লিখি দিব পাৰো কি আছিলে মোটামুটি চিত্ৰ ইয়াতে লিখি দিব পাৰো আমাৰ মোটামুটি চিত্ৰ মোটামুটি চিত্ৰ অর্থাৎ এবিসি চতুর্ভুজ এবিসিডির মোটামুটি চিত্র চতুর্ভুজ এবিসিডির মোটামুটি চিত্র এনেকে লিখি দিব পাৰা তলত চতুর্ভুজ এবিসিডির মোটামুটি চিত্ৰ বুলি লিখি দিব পাৰা এতিয়া আমি আমাৰ চতুৰ্ভুজটো অঙ্কন কৰিম যেটো আমাক অঙ্কন কৰিবলগীয়া আছে আচ্ছা এতিয়া প্ৰথমে আমি কি কৰিম প্ৰথমে আমি কৰ্ণৰ জোখটো লম এনেকে এই শীৰ্ষবিন্দুটোত আমি এই বিন্দুটোত আমি কম্পাসৰ মূৰটো আৰু পি বিন্দুত আমি পেন্সিলৰ মূৰটো লৈ জোখটো লৈছো 7 সেন্টিমিটাৰ এই 7 সেন্টিমিটাৰ আমাৰ ঠিক ওপৰত ঠাই ৰাখি তলত ঠাই ৰাখি আমি ঠিক ইয়াতে আমি পাতিছো আমি দুটা বিন্দু পাম এই বিন্দু দুটা এনেকে ফুট দিছো এতিয়া আমি সংযোগ কৰি দিও যেটো 7 সেন্টিমিটাৰ আমি জুখি লৈছো 7 সেন্টিমিটাৰ আমাৰ কি আছিল এটো এ এটো সি অর্থাৎ এটো 7 সেন্টিমিটার এসি কৰ্ণ অঁকা হল এতে এসি কৰ্ণৰ ওপৰত আৰু তলত আমি আমাৰ বাহুখিনি বাকি ত্ৰিভুজৰ বাকি বাহুকেইটা জুখি লৈ আমি আঁকিম ইয়াতে জুখখিনি দি আছে তলত কি হ'ব এ বি তলত কি হ'ব এ যেনিবা ইয়াতে বি সি ওপৰত ডি এ বি আৰু সি ডি তলত এ বি আৰু বি সি তলত আঁকিম সো এ বিৰ জোখটো আমি লৈ লম এ বিৰ জোখ কিমান আছিলে 4 সেন্টিমিটাৰ কম্পাস কাটা এনেকে আগৰ নিচিনাকৈ এদৰে লৈছো তোমালোকে চাই ল এনে আগৰদৰে আমি লৈছো লৈ আমি এটা আমি কি কৰিম
এই বিন্দুত কম্পাছৰ কাঁটাটো ৰাখি তলৰ ফালে আমি এটা কাঠ পেন্সিলেৰে বৃত্ত চাপ আঁকিম লৰচৰ যাতে নহয় ধুনীয়াকৈ বৃত্ত চাপ আঁকিছোঁ বৃত্ত চাপটো দেখা পাইছা তোমালোকে এতিয়া ইয়াৰ পিছত যেহেতু বিসি ইফালে বিসি আছে গতিকে আমি বিসিৰ জোখটো ল'ম আকৌ আমি এনেকৈ লওঁ বিসিটো কিমান আছে 6 সেন্টিমিটাৰ আগতে স্কেলৰ জোখা আছিল 6 সেন্টিমিটাৰ আমি লৈছোঁ 6 সেন্টিমিটাৰ এতিয়া চোৱা তোমালোকে কি কৰিম এই সি বিন্দুৰ পৰা আমি এনেকৈ আৰু এটা বৃত্তচাপ আগৰ বৃত্তচাপ কটাকৈ এটা বৃত্তচাপ আঁকিম কাটাকাটি কৰিছে ন কটাকটি কৰা এই বিন্দুটোক আমি কি নাম দিম বি বুলি দিম এতিয়া চোৱা আমি এই বিন্দু দুটা এ আৰু বি বিন্দু আমি সংযোগ কৰি দিম অৰ্থাৎ কিমান আছিল এ বিৰ দৈৰ্ঘ্যটো কিমান আছিল এ বিৰ দৈৰ্ঘ্য কিমান আছিল 4 সেন্টিমিটাৰ আছিল আমি 4 সেন্টিমিটাৰ আমি এতে লিখিব পাৰিম তাৰ পিছত বিসি সংযোগ কৰি দিম ঠিক তেনেকৈ বিসি সংযোগ কৰি দিম বিসি সংযোগ কৰাৰ লগে লগে আমাৰ কিমান দৈৰ্ঘ্য আছিল বিসিৰ মাপ কিমান আছিল 6 সেন্টিমিটাৰ আছিল এতিয়া আমি ওপৰলৈ যাম আগৰ নিচিনাকৈ আমি জুখিম ওপৰত কি হ'ব ডি আছে অৰ্থাৎ এ ডি বা ডি এ আমি লৈ ল'ম ডি এৰ মাপ এইটো আছিল ডি এ আগৰ নিচিনাকৈ মিলিছে বিন্দু দুটা মিলিছে এতিয়া আমি এইটো ল'ম ডি এ অৰ্থাৎ এৰ পৰা ওপৰত ল'ম ডি এনেকৈ একে জোখ কিমান জোখ লৈছোঁ আমি 5.5 সেন্টিমিটাৰ লৈছোঁ এনেকৈ বৃত্তচাপ এটা লৈছোঁ এতিয়া আমাৰ চিডিটো লওঁ চিডিটো কিমান আছে 5 সেন্টিমিটাৰ আছে আমি আকৌ সি বিন্দুৰ পৰা ওপৰত আগৰ বৃত্তটো কাটো এইটো এই বৃত্তচাপ দুটাই যি বিন্দুত কাটিছে এইটো হ'ব ডি বিন্দু আমাৰ সংযোগ কৰি দিওঁ ডি এ ইফালে সি ডি আমাৰ এ আঁকিবলগীয়া চতুৰ্ভুজ ডি এৰ মান কিমান আছিলে ডি এৰ মাপ কিমান আছিলে ডি এৰ মাপ আছিলে 5.5 সেন্টিমিটাৰ আৰু ইফালে সি ডিৰ মাপ কিমান আছিলে 5 সেন্টিমিটাৰ চোৱা হ'ব ইয়াৰ পিছত আমি বাকিবিলাক পিছৰ ভিডিঅ'ত বাকি অংশবিলাক আমি সমস্যাবিলাকৰ সমাধান কৰিবলৈ চেষ্টা কৰিম ভিডিঅ' বহুত দীঘলৈ যাব নহ'লে ধন্যবাদ